दिनै माहारियारि गेलेमु सानजों लोब्बा लाखिनानै थांनाय 2019 मायथाइयाव मिसिं अट'नमास काउन्सिल सुपार लीगआव जन बी नि जानानै गेलेनाय गेलेगिरिफोरनो फोरमान बिलाइ राननानै होयो। धेमाजि जिल्लानि सेलाफोथार हालामनि सिङाव थानाय कमलपुर गामिनि नब्लाङाव फोरमान बिलाइ राननाय बे हाबाफारियाव मिसिं अट'नमास काउन्सिलनि मावफुं सोद्रोमा मलेन नार्जारिजों लोगोसे PMPK, MMK आरो सेलाफोथार दख'रा दुलाराय बर' फरायसा आफादनि मावथिफोरा बाहागो लायो। যোৱাবাৰ জন হয় আমাৰ 2019 চনত বিজন MSC সুপাৰ লীগৰ ফুটবল খেলটো আমি চিলাপালিগাঁও খেলপথাৰত অনুষ্ঠিত কৰা হৈছিলে। তাৰে আজি বিশ্ব ক্ৰীড়া দিৱস লগত সম্পৰ্ক ৰাখি আজি আমি তেখেতসকলক যেনেকৈ এইটো খেলত অংশগ্ৰহণ কৰাৰ কাৰণে আজি তেখেতসকলক আমি আৰ্থিক অনুদান দিব পৰাকৈ MSC ফালৰ পৰা মিচিং অট'নমাছ কাউন্সিলৰ পৰা তেখেতসকলক আজি সার্টিফিকেট আৰু আমি যেনেকৈ মেডেল ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। আমি মিচিং অট'নমাছ কাউন্সিলৰ পৰা এখেতসকলক আমি যেনেকৈ অকল ফুটবল নহয় স্পৰ্টছৰ বিভিন্ন ধৰণৰ যেনে ইছ্যু হওক অলিম্পিকৰ লগত যেনেকৈ কিবা আছে সম্পৰ্ক থকা খেল ঠাইকাণ্ডোটো নপৰে উচুজু বক্সাৰ যিকোনো কিবা খেলত আমি মিচিং অট'নমাছ খেলে উন্নত মানদণ্ড কৰাৰ কাৰণে প্ৰশিক্ষণ দিয়াৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। গতিকে এতিয়া চান্দাৰনগৰৰ প্ৰশিক্ষণ কেন্দ্ৰ হৈ আছে। তাত আমি 300জন মান ল'ৰাক শিকাম বুলি ভাবিছিলোঁ। এতিয়া এনেকুৱা ল'ৰা আহিছে ক'ব গ'লে এতিয়া 500ৰ ক্ৰছ হৈ গ'ল। ইয়াত 3টা কেটেগৰী কৰিছোঁ আমি আণ্ডাৰ 13, আণ্ডাৰ 16 আৰু আণ্ডাৰ 20। আমি এতিয়া 3টা টাইম খেলাবলগীয়া হৈছে। ৰাতিপুৱা 6টা বজাৰ পৰা এটা টিম আৰু লগতে 2টা বজাৰ পৰা আমি 4টালৈকে 4টাৰ পৰা আৰু 6টালৈকে এনেকুৱা আমি 3টা কেটেগৰীত খেলাবলগীয়া হৈছে। লগতে আমি প্ৰশিক্ষক হিচাপে আমি মণিপুৰৰ পৰা এজন সুদক্ষ ফুটবল কোচ আনিছোঁ। লগতে অকল আমাৰ চান্দাৰীনগৰত হোৱা নাই, এইটো গোৱামুখ নলবাৰী সমষ্টিটো হৈছে আৰু নিমাং সমষ্টিও হৈছে আৰু লগতে জোনাইটো হৈছে। কাৰণ চান্দাৰীনগৰ বুলি ক'লে অকল চান্দাৰীনগৰ প্লেয়াৰে অহা নাই, তাত ওৱাং জনাই আৰু ওচৰ পাজৰ চিমেণ্ট চমকং আৰু তেলেঙৰ পৰ্যন্ত ল'ৰা আহিছে।